নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি ভিন্দ মই বাইদেউ আৰু পলে শিৱসাগৰলৈ ফুৰিবলৈ ওলাইছোঁ। লগতে ভাবিছোঁ আপোনালোকক অলপ দেখুৱাওঁ শিৱসাগৰখন কেনেকুৱা। এতিয়া আমি আহি পাই গ'লোঁ কাজিৰঙা। এয়া বুঢ়া পাহাৰৰ মাজেৰে গৈ আছোঁ আৰু এতিয়া ডাইৰেক্ট গৈ তাতে সেই ভিডিঅ'টো আৰম্ভ। আমি শিৱসাগৰ পালোহি। এইখনে হ'ল জয়সাগৰৰ পাৰ আৰু সন্মুখত আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। এইখনে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। ইমান সুন্দৰকৈ পৰিপাটি কৰি ৰাখিছে, চাওকচোন এবাৰ। এয়া হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানৰ ভিতৰচোৱা। আমি জয়সাগৰৰ পাৰৰ পৰা পোনে পোনে আহি চৰাইদেউ উপস্থিত হ'লোহি আৰু ইয়াত দেখিলোঁ মেডাম মেফি উপলক্ষে সুন্দৰকৈ অনুষ্ঠান এটা আয়োজিত কৰিছে আৰু অনুষ্ঠানটো উপভোগ কৰি সঁচাই ধুনীয়া লাগিলে। আমি চৰাইদেউ মৈদামৰ পৰা উভতি আহি কাৰেংঘৰলৈ আহিলোঁ। ইয়াতে আহিও আমি দেখা পালোঁ যে মেডাম মেফি উপলক্ষে ইয়াতেও ধুনীয়াকৈ গীত মাতৰ এটি অনুষ্ঠান আয়োজিত কৰিছে, য'ত কণ কণ ল'ৰা ছোৱালীসকলে নাচি বাগি আছে। আৰু কাৰেংঘৰৰ পৰা উভতি আহি আমি তলাতল ঘৰলৈ আহিলোঁ আৰু হয়তো ভিন্দৰ কোলাত পলে আমাৰ পিনে চাই আছে। আমি তলাতল ঘৰৰ পৰা আহি শিৱদৌলত অলপ দৰ্শন কৰি আৰু এই শিৱদৌলতে আহি সকলোৱে ইয়াতে চাকি বন্তি জ্বলায়।
আৰু আমি এই মঠ মন্দিৰবোৰ দৰ্শন কৰি আহি ঘৰলৈ উভতিলোঁ। এইখনেই হ'ল সেই তাহানিৰ ব্ৰিটিছৰ যুগৰ দলং। আৰু এনেকৈ আহি আমি ঘৰ পালোহি। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।